মৰ্ণিং এভৰিৱান ক্লাছ 9 তোমালোকক আকৌ স্বাগতম জনাইছোঁ এইটো চেনেললৈ। তোমালোকে আটাই যাতে চেনেলটো সহযোগ কৰা। আৰু মই তোমালোকক আজি নৱম শ্ৰেণীৰ গীত আৰু ছবি কবিতাটো বুজাব ওলাইছোঁ। এই গীত আৰু ছবিটো লিখিছে যোগেশ্বৰ শৰ্মাদেৱে। তেখেতে মানে গীত আৰু ছবিৰ জৰিয়তে মানৱ সমাজৰ কাৰণে গীত আৰু ছবি কবিতাটোৰ জৰিয়তে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা আলোচনা ৰূপত আমাৰ আগত তুলি ধৰিছে। সেয়ে মই তোমালোকৰ আগত আজি মই কবিতাটি বুজাব ওলাইছোঁ। কোনেও সেইটো গীত ভাল নুবুলিব যিটো গীত বুজাইছে বুজে। কোনেও সেইটো গীত ভাল নুবুলিব, তাৰমানে কোনেও মানে কি আমাৰ মানুহবিলাকক কৈছে যে শুনে সকলোৱে সকলো গীত ভাল নালাগে। কিছুমানৰ হয়তো ভাল লাগে, কিছুমানৰ নালাগে। সকলোৱে ভাল লগা গীতটো মানে গালে সকলোৱে সাৰ্বজনীন হয়। কিন্তু কিছুমান এনেকুৱা গীত আছে আকৌ কেইজনমান নিৰ্দিষ্ট ব্যক্তিয়ে ভাল পায়, আন মানুহে ভাল নাপাবও পাৰে। এতিয়া কোনেও সেইটো গীত ভাল নুবুলিব। সেইটো গীত তেতিয়া শুনি ভাল নালাগিলে ভাল নালাগে বুলি ক'ব। যিটো গীত বুজাইছে বুজে, যিটো গীত মানে বুজাইহে, যিয়ে মানে বুজে সেইজনেহে বুজি পাব। ভাল পোৱাজনে তেওঁ হয়তো সেই গীতটিৰ মহত্বটো বুজি পাইছে, সেইকাৰণে তেওঁ ভাল পায়। কোনেও সেইটো ছবি ভাল নেদেখিব যাৰ মূল আটাই নুবুজে। গীতৰ নিচিনাকৈ ছবিটো ঠিক তেনেধৰণে কোনেও সেইটো ছবি ভাল নেদেখিব। সকলোৰে ক্ষেত্ৰত সকলো ছবি ভাল নালাগিবও পাৰে। সকলোৰে মানে মনোপুত নহ'লে তেওঁ ভাল নালাগিব, মনোপুত হ'লে ভাল লগা বুলি ক'ব। যাৰ মূল আটাই নুবুজে। আৰু মূলটো বুজিব লাগিব, ছবিটোৰ মহত্বটো কিমান গুৰুত্বপূৰ্ণ, কি হয় কি নহয় সেইটো যেতিয়া ভালকৈ বুজি পাব, তেতিয়া সকলো ব্যক্তিয়ে সেই ছবিটোৰ বিষয়ে বুজিব। কিন্তু চবৰে ক্ষেত্ৰত সেইটো যদি বোধগম্য নহয়, তেতিয়াহ'লে ভাল নুবুলিবও পাৰে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়। আকৌ কি কৈছে জানে আমাক কবি যোগেশ্বৰ শৰ্মাদেৱে, যে যিটি গীত সকলোৱে একে ৰং পায়। কিছুমান এনেকুৱা আকৌ গীত সংগীত আছে যিটো সকলোৱে ভাল পায়, সমূহীয়াভাৱে ভাল পোৱা গীতো আছে। জগতৰো উলাহ বঢ়ায়, আৰু সেই গীতটোৱে আমাৰ জগতখন পৃথিৱীখনক উৎসাহ আনন্দৰে ভৰাই দিয়ে। এনেকুৱা কিছুমান গীত আছে। যিয়ে পায় নিজে নিজে আলাসত ঠাই সকলোৱে ভাল বুলি কয়। আৰু সেই গীতবিলাকে আলাস মানে আতাল, অৰ্থাৎ চিলিং বুলি কওঁ, আলাস মানে আকাশ। আলাস আগৰ মানুহবিলাকে সকলোৰে ঘৰবিলাকত মানে একোখন মানে সেই বাঁহেদি জেওৰা বনাই কেনে বা যিকোনো কাঠেদি হ'লেও দি কেনে তেওঁলোকে জেওৰা বনাই খেৰৰ তলত হওক, টিঙৰ তলত হওক এখন মানে দিছিল, আঁৰাল বুলি কয়, আলাস বুলি কয়। সেইখনত ঠাই পায় বুলিছে, সকলোৱে ভাল বুলি কয়। আৰু সেইটো গীত সকলোৱে ভাল বুলিব, সেইটো ছবি সকলোৱে ভাল হয়। এনেকুৱা কিছুমান নিৰ্দিষ্ট ছবি আছে যিয়ে মানে সমূহীয়াভাৱে আটাই ভাল পায়, আৰু আটাই সেই গীতবোৰো ভাল পাব, আটাই সেইবিলাক ছবিও ভাল পাব। সেইবিলাকে কিন্তু একেবাৰে উচ্চ স্থানত চাই পায়। সেইবিলাক তাৰমানে নিৰ্দিষ্ট ব্যক্তিৰ কাৰণে সমূহ নহয়, সেইবিলাক সমূহীয়া ভাল পোৱাৰ বাবে সেইবিলাকে আকৌ তাৰ স্থানো বহু ওপৰত বুলি কৈছে। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। কাৰোবাৰ মনটো বেয়া লাগি থাকে যেতিয়া, যিমানেই নুবুজো কিয়, যদি এটা সংগীতৰ সুৰ লহৰ এটা বাজি আহে কাণত, তেতিয়া নিশ্চয় আমাৰ হৃদয়বিলাক ভাল লাগে, মনটো ভাল লাগি যায়। বহু দুখত থাকিলেও কেতিয়াবা একোটা গান শুনিলে আমাৰ মনবিলাক শীতল পৰি যায়। গতিকে যিমান নুবুজো কিয়, নুবুজিলেও যেতিয়া গীতৰ লহৰ আহিব, ঢৌ আহিব, সুৰ আহিব, তেতিয়া আমাৰ মনবিলাক মানে হৃদয়বিলাক জাগি উঠে। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। যিমানে ছবি আঁকিব নাজানো কিয়, এখন ছবি দেখিলে আগত আমাৰ ভাল ছবি এখন যদি দেখুওৱা, তেতিয়া আমাৰ মনত সোমাই যাব। যিমানে মই নিজে আঁকিব নাজানিলে কি হ'ল, কোনোবা এজনে ছবি আঁকি দিলে তেতিয়া মোৰ আগত পেলাই দিব, নিশ্চয় মোৰ ভাল লাগি যাব, মোৰ হৃদয়ৰ স্থান পাব সেইখন ছবিয়ে। সদায় চকুৰে দেখা গছ পাতটোও ছবিটিত ভাল হৈ পৰে। এনেই আমি সচৰাচৰ ঘৰৰ ওচৰে পাজৰে আমাক বহুত গছ বিৰিখ থাকে, নহয় জানো? আটাইৰে থাকে, প্ৰত্যেকৰে ঘৰৰ দুৱাৰ মুখত আজিকালি তেনেকুৱাকৈ নাথাকিলেও টাবত হ'লেও গছ এডাল ৰুব। গতিকে তেনেকুৱা হ'লে গছপাত সকলোৱে দেখা পায়। কিন্তু সেইটো দেখা আৰু যদি ছবিত এটা আঁকি গছ এডাল দেখে, তেতিয়া বেছি মনোপুত হয়। ছবিত দেখা গছজোপা যেন মানে হৃদয়ত স্থান পায়, আসন পায়, সেই ছবিটোৱে সদায় চকুৰে দেখা গছপাতটো ছবিটোত ভাল হৈ পৰে। সদায় এনেই দেখি থাকোঁ, আমাৰ ওচৰে পাঁজৰে বহু গছ বিৰিখ আছে, কিন্তু সেইবিলাক আমাৰ চকুত নপৰে যেন পাওঁ। সদায় দেখা বস্তু যে, কিন্তু এদিন যেতিয়া আমি ছবি আঁকি চাওঁ, সেইটো আমাৰ খুব ভাল লাগি যায়।
সদায় কাণেৰে শুনা সৰু কথাটো গীত হ'লে প্ৰাণ টানি ধৰে। এনে সচৰাচৰ আমি আটাই নিজে নিজে নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰোঁ, আনৰ মনৰ ভাৱ নিজেই শুনো, কিন্তু সেইবিলাক ভাল নালাগে। কেতিয়া কিছুমান এনেকুৱা সৰু সৰু কথাও যদি তাত সুৰ দিয়া যায়, গীত হিচাপে গোৱা যায়, সেইটো শুনিবলৈ খুবেই ভাল লাগে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যা নাই মৃত্যু অজৰ অমৰ। আকৌ এটা কৈছে যে কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে, মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। তাৰমানে কিছুমান এনেকুৱা গীত আছে মিহি যাৰ, যেনেকুৱা ধৰিছে লতা মংগেশকাৰৰ কথা কৈছোঁ, মহম্মদ ৰফিৰ কথা, তেওঁবিলাকে গানবোৰ শুনিলেও শুনি থাকিব মন যায়। ডক্টৰ ভূপেন হাজৰিকাৰ যিবোৰ সংগীত, সেইবিলাক আমাৰ শুনিব কেতিয়াও হেঁপাহ নপলায়। সেই মিহি ভাৱ মিহি গতি কৌশলী বিদ্যা, তেওঁলোকে এনেকৈ জানে যে তেওঁলোকে হৃদয়ত সোমাই দিব পাৰে এনেকুৱা গীত গাই। ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকে ছবি আঁকিব, তেওঁলোকৰ ছবিবোৰ দেখিলে আমাৰ হৃদয়গম হয়। সেইকাৰণে কৈছে সেইবিলাক কিন্তু মৃত্যু অজৰ। মানুহবিলাকহে মৰি যায়, মানুহৰ মৃত্যু হয়, তেওঁলোকৰ কলা কৌশলবিলাকৰ মৃত্যু কেতিয়াও নহয়, তেওঁবিলাকৰ চিন হিচাপে সদায় থৈ যায়। বুজি পাইছেনে আটাইয়ে, যে আমি মানুহবিলাক আজি আছোঁ কালি মৰিবই লাগিব, কিন্তু যিবোৰ তেওঁলোকৰ কলা কৌশলী বিদ্যা, এইবিলাক কিন্তু আমাৰ আগত সদায় অজৰ অমৰ হৈ চিৰদিন থাকিব। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। য'তে পৰে ত'তে গজে, তাৰমানে গছ বিৰিখৰ পৰা ফল ফুল খৰি যিবোৰ হয়, তাতে আমাৰ গজি যায়, বিভিন্ন আকাৰ লয়। কিছুমান সাৰুৱা মাটিত তাৰ চেহেৰা ভাল হ'ব, তাৰ লহপহকৈ বাঢ়ি আহিব। য'ত সাৰ নাই তাতে হয়তো অলপমান লেহুকা হ'ব গছবিলাক, গতিকে ঠাই বুজি ডাঙৰ দীঘল হয়। গতিকে আমাৰ এতিয়া অসমত যিবোৰ গছৰ কাৰণে বিখ্যাত, আমাৰ অসমত চাহ খেতি হয়, চাহৰ কাৰণে বিখ্যাত, চাহৰ কাৰণে আমাৰ অসমৰ মাটি সাৰুৱা, চাহ বিখ্যাত, কিন্তু সেই কি বুলি আপেল আঙুৰ এইবিলাক ৰুলে কিন্তু আমি বাহিৰৰ আমি পাঞ্জাৱ হাৰিয়ানাবিলাকৰ যেনেকুৱাকৈ খাওঁ, তেনেকুৱাকৈ সোৱাদ নাপাব পাৰোঁ। সেইকাৰণে ঠাই বুজি বস্তুবিলাকৰ আকাৰ ডাঙৰ দীঘল হয়, আৰু ইয়াতে আমাৰ যিবোৰ আমি আৰ্টিষ্টবিলাকক আমি স্থান দিওঁ, বাহিৰত বেলেগত হয়তো নিদিবও পাৰে, বেলেগৰ আৰ্টিষ্টবিলাকক হয়তো আমি স্থান নিদিব পাৰোঁ। সেইটো কৈছে সন্মানটো আমি স্থায়ী অনুযায়ী পৰ্যায় অনুযায়ী আমি দিব লাগে বুলি কৈছে। ঠাইবোৰ যেনেকৈ গছ বিধি ডাঙৰ দীঘল হয়, ঠিক সেইদৰে মানুহৰ সন্মান মৰ্যাদাবিলাক ঠাই বিশেষে হয় বুলি কবিয়ে আমাক উল্লেখ কৰিছে। মই আজিলৈ শেষ কৰিছোঁ। তোমালোকে মই ভাবিছোঁ আটাইয়ে বুজি পাইছা। এতিয়া তলত যে প্ৰশ্নকেইটা আছে আটাইয়ে লিখি মোক দেখুৱাবা।